মই নৱমমান শ্ৰেণীৰ আৰবি পঢ়াবলৈ ইচ্ছা কৰিছোঁ। 20 পৃষ্ঠাৰ সাহিত্যখনৰ নাম হ'ল আৰবি অধ্যয়ন। 20 পৃষ্ঠাত জিম নম্বৰত আছে, কিছুমান জোৰা শব্দ আছে, বাক্য আছে। প্ৰথম বাক্যটোৰ সন্মুখত এইটো নিৰ্দিষ্ট কৰি দিয়া আছে, ডেফিনেট আলিফলাম। যেনেকুৱা মই যেনেকৈ কওঁ তোমালোকে অলপ সেনেকৈ অলপ মন দি পঢ়িবা। আল অলাদু ছাগীৰুন, ল'ৰাজন সৰু। আল মুদাৰিছু জালেছুন, শিক্ষকজন বহি আছে। আত তালেবু ছালেহুন, ছাত্ৰজন ভাল। আল কিতাবু মুফিদুন, কিতাপখন উপকাৰী। আল কালামু জাদিদুন, কলমডাল নতুন। আছ ছাজাৰাতু তাবিলাতুন, গছজোপা সৰু ওখ। আদ দাৰছু ছাহলুন, পাঠটো সহজ। আল আদাবু ৱাজেবুন, শিষ্টাচাৰ অৱশ্যই কৰণীয়। আল বাইতু জাদিদুন, ঘৰখন নতুন। ইয়াত আছ ছাজাৰাতু তাবিলাতুন, এইটো স্ত্ৰীলিংগ আছে, সেইকাৰণে দুয়োটাত গলতে আছে। তোমালোকে অলপ মন দি পঢ়িবা আৰু হোৱাটছএপৰ জৰিয়তে মোক জনাবা।